নমস্কাৰ সাহি ইনফৰমেশ্যন চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টো জনাম যে গ্ৰেড 4 ভাইভা এক্সামত কি ডকুমেন্টছ লৈ যাব লাগিব আৰু এই কেইদিনৰ পৰা কেনে ধৰণৰ প্ৰশ্ন কৰি আছে এই বিষয়ে আজিৰ এই ভিডিঅ'টো সবিশেষ জনাম সো যদিহে আপোনালোকৰ গ্ৰেড 4 ভাইভা এক্সাম আছে তেতিয়া পোন প্ৰথমতে আপোনালোকে যেটো ভাইভাৰ কাৰণে এডমিট কাৰ্ড ওলাইছে সেই এডমিট কাৰ্ডখন ল'ব লাগিব আৰু ইয়াতে মেনশন কৰা আছে লিষ্ট অফ ডকুমেন্টছ প্ৰডিউসড টু দা ডকুমেন্ট সাবমিশন টিম one self-attested copy of all the documents mentioned below are to be deposited along with form ইয়াতে যিমান কেটা ডকুমেন্টছ উল্লেখ কৰা আছে গুটেই কেটা আপোনালোকৰ এক কপি কৈ জেৰক্স কৰি লৈ যাব লাগিব আৰু লগতে সেলফ অ্যাটেস্টেড সিগনেচাৰটো কৰি ল'ব লাগিব ইয়াতে এক নম্বৰত উল্লেখ কৰা আছে এডমিট কাৰ্ড অফ ইন্টাৰভিউ টু বি ডাউনলোড ফ্ৰম সেৱা ৱেবসাইট যেটো আপোনালোকৰ এডমিট কাৰ্ড হয় ফাইভাৰ কাৰণে হেতু ল'ব লাগিব আৰু দুই নম্বৰ দি আছে যেটো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাৰ্ড হয় যেটো এক্সচেঞ্জ কাৰ্ডৰে আপোনালোকে এপ্লাই কৰিছিল সেই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লৈ যাব লাগিব এটো অৰিজিনাল ল'ব আৰু লগতে জেৰক্স কৰি লৈ যাব আৰু 3 নম্বৰ দি আছে এছ প্ৰুফ এতে এছ প্ৰুফ বুলি কোৱাৰ লগে লগে যেটো এডমিট কাৰ্ড অফ SLRC এক্সাম যেটো মেট্ৰিকৰ এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডখন লৈ যাব লাগিব আৰু লগতে ইয়াতে যদি বাৰ্থ সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেটখন লৈ যাব লাগিব আৰু হেতু ইয়াতে কৈছে কি অৰিজিনাল এণ্ড সেলফ অ্যাটেস্টেড ফটোকপি এটো অৰিজিনাল লাগিব আৰু জেৰক্স কপি লাগিব ইয়াৰে 4 নম্বৰ দি আছে মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট অফ ইয়াতে দুটা লাগিব মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটও লাগিব 1 নম্বৰ দি আছে SLRC HS আৰু 2 নম্বৰ দি আছে ৰিড আপ টু ক্লাছ 8 whichever is applicable in original and self attested ফটোকপি আপোনালোকৰ যদি মেট্ৰিক লৈকে আছে তেতিয়া হলে মেট্ৰিকৰ মার্কশিট খন আৰু যেটো পাস সার্টিফিকেট আছে হেতু অরিজিনাল ল'ব লাগিব আৰু যদি হায়াৰ সেকেন্ডাৰী লৈ যাব আৰু যদি হে ক্লাস 8 লৈকে পৰা আছে তেতিয়া হলে এটৰ পাস সার্টিফিকেট আৰু মার্কশিট খন অরিজিনাল ল'ব লাগিব আৰু ফটোকপি লগত লৈ যাব লাগিব আৰু 5 নম্বৰ দি আছে আপোনালোকৰ যদি এডিশনাল সার্টিফিকেট আছে কম্পিউটাৰ গেম সার্টিফিকেট তেতিয়া হলে অরিজিনাল আৰু জেৰক্স কপি লৈ যাব আৰু ইয়াতে 6 নম্বৰ দি আছে যদি হে আপোনালোকৰ কাষ্ট সার্টিফিকেট আছে SC হয় ST হয় OBC MOBC EWS PWD certificate if applicable in original এটো অৰিজিনাল ল'বলৈ গৈছে আৰু জেৰক্স কপি লৈ যাব লাগিব আৰু 7 নম্বৰ দি আছে যদি এক সাৰ্ভিসম্যান সাৰ্টিফিকেট আছে আপোনালোকৰ তেতিয়া হলে এটো লৈ ল'ব আৰু 8 নম্বৰ দি আছে ফটো আইডেন্টিটি প্ৰুফৰ ক্ষেত্ৰত পান কাৰ্ড আৰু পাসপোৰ্ট হলো হৈ যাব ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইসেন্স और आधार कार्ड और एनी अदर ड्यूली इश्यूड बाय गवर्नमेंट अथॉरिटी यारे जिकोनो লৈ গলা হৈ যাব আৰু ইয়াতে অৰিজিনাল লাগিব আৰু লগতে জেৰক্স কপিটো লৈ ল'ব আৰু 9 নম্বৰ দি আছে 2 কপিজ অফ সেলফ অ্যাটেস্টেড পাসপোর্ট সাইজ রিসেন্ট ফটোগ্রাফ আৰু দুটা ফটো ল'ব লাগিব আৰু সেই ফটো দুটা রিসেন্ট হ'ব লাগিব আৰু 10 নম্বৰ দি আছে 2 কপিজ অফ আন্ডাৰটেকিং এণ্ড সেলফ ডিক্লাৰেশন টু বি ডাউনলোড ফ্ৰম সেৱা ৱেবসাইট দুটা আন্ডাৰটেকিং ফৰ্ম আছে সেই আন্ডাৰটেকিং ফৰ্মখন ফিল আপ কৰি ল'ব লাগিব আৰু দুটা কি দি আছে সেলফ ডিক্লাৰেশন ফৰ্ম আছে সেই সেলফ ডিক্লাৰেশন ফৰ্ম দুটা ডাউনলোড কৰি এটো নিজে ফিল আপ কৰি লৈ যাব লাগিব গতিকে ডকুমেন্টছৰ ক্ষেত্ৰত এই দহটাই দি আছে এইকেইটা অৰিজিনাল যদিহে আছে অৰিজিনাল লগত লৈ যাব আৰু গোটেইখিনি জেৰক্স কৰি লগত লৈ যাব আৰু আপোনালোকৰ যিদিনাখন ভাইভা এক্সাম আছে সেই দিনাখন ফৰ্মেল ড্ৰেছ পৰিধান কৰি যাব আৰু বিভিন্নজন কেণ্ডিডেটক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা দেখা গৈছে প্ৰথমতে কিছুমান কেণ্ডিডেটক নিজৰ ফ্যামিলিৰ ব্যাকগ্ৰাউণ্ডটো খুজি লৈছে বা যদিহে SLRC বা মেট্ৰিক বা গ্ৰেজুৱেচন কিয় ক্লিয়াৰ কৰিব পৰা নাই এনে ধৰণৰ প্ৰশ্ন কৰে আৰু যেটো হবি হয় সেই হবিৰ ওপৰতো প্ৰশ্ন কৰা দেখা গৈছে আৰু হবি বুলি কোৱাৰ লগতে আপোনালোকে যদি গান গাই ভাল পায় বা গান শুনি ভাল পায় এতে কাৰ গান গাই ভাল পায় বা কাৰ গান শুনি ভাল পায় এনে ধৰণৰ প্ৰশ্ন কৰা আৰু সেই গায়কজনৰ নাম বা ইয়া ৰিসেন্টলি কোনটো গান গাইছিল সেইটোৰ ওপৰত প্ৰশ্ন কৰিব পাৰে আৰু আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা যাব সেই ডিস্ট্ৰিক্টখনৰ বিষয়ে ভালকৈ জানি যাব আৰু সেই ডিস্ট্ৰিক্টখনৰ কেইজন বিধায়ক আছে সেই বিধায়ক কেইজনৰ নাম আৰু যদি বিধায়ক কেইজনে যদি মন্ত্ৰী বা দপ্তৰৰ তালিকাত আছে তেতিয়া হলে কি কামত নিয়োজিত হৈ আছে সেইবোৰৰ বিষয়ে জানি যাব আৰু যিখন ডিস্ট্ৰিক্টৰ পৰা যাব সেইখন ডিস্ট্ৰিক্টত যদি কিবা ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে জানি যাব আৰু অভয়াৰণ্য আছে এই অভয়াৰণ্যখনৰ বিষয়ে জানি যাব বিভিন্নজনক কাৰণ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা দেখা যায় আৰু কিছুমানক এনে ধৰণৰ প্ৰশ্ন কৰিছিল যে সাহিত্যিকসকলৰ ওপৰতো দুটা প্ৰশ্ন কৰিছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল বা মাধৱদেৱ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বিখ্যাত সাহিত্যিকসকলৰ ওপৰতো প্ৰশ্ন কৰিছিল
মই এনে এজন কেণ্ডিডেটে কমেণ্ট কৰি জনাইছিল যে ইয়াক কি প্ৰশ্ন কৰিছিল সেই কমেণ্টটো শুনাই লৈছোঁ যে মই এজন টি ট্ৰাইবছ কেণ্ডিডেটছ মোক তো আমাৰ গোটেই হিষ্টৰী আৰু ফেষ্টিভেল সুধিছে গতিকে টি ট্ৰাইবছ কেণ্ডিডেট হয় আৰু ইয়াৰ যিটো হিষ্টৰী আছে সেই হিষ্টৰীৰ ওপৰত প্ৰশ্ন কৰিছিল আৰু টি ট্ৰাইবছৰ যিমানখিনি ফেষ্টিভেল আছে সেই ফেষ্টিভেলৰ ওপৰতো প্ৰশ্ন কৰিছিল আৰু ইয়াক সুধিছিল যে গোলাঘাট ডিষ্ট্ৰিক্টৰ ওপৰত সুধিছে নিজৰ জায়গাটো কিহৰ কাৰণে বিখ্যাত সেইবোৰৰ বিষয়েও প্ৰশ্ন কৰিছিল যে যিখন ডিষ্ট্ৰিক্টৰ পৰা যাব সেই ডিষ্ট্ৰিক্টখন কিহৰ কাৰণে বিখ্যাত আৰু বিখ্যাত কিয় হ'ল এনে ধৰণৰ প্ৰশ্ন কৰিছিল আৰু SDO অফিচাৰৰ নামো সুধিছিল ইয়াক আৰু হবিৰ ওপৰত সুধিছে মই হবি ফুটবল এণ্ড ৰানিং কোৱাত মোক হিমা দাসৰ গোটেই কথাখিনি সুধিলে গতিকে এই যিটো হবি হয় সেই হবিটো আগতে ভাবি ল'ব আৰু ভাবি লৈ ইয়াৰ ওপৰত কি প্ৰশ্ন হ'ব পাৰে নিজে নিজে সেইটো কল্পনা কৰি ল'ব আৰু সেইবোৰ বস্তু জানি ল'ব আৰু অসমখনৰ চাৰিসীমা আছে চাৰিখনৰ বিষয়ে জানি যাব আৰু চাৰিসীমাৰ লগতে অসমখনৰ ওচৰ চুবুৰীয়া যিখন বিদেশী ৰাষ্ট্ৰ আছে সেইখনৰ নামকেইটাও জানি যাব আৰু ৰিচেণ্টলি যিবোৰ ঘটনা ঘটি আছে সেই ঘটনাবোৰৰ ওপৰত অলপ ভালকৈ জ্ঞান অৰ্জন কৰি লৈ যাব এনেধৰণৰ সিমান এটা হাৰ্ড হোৱা নাই আৰু কিছুমানক হয়তো হাৰ্ডলি প্ৰশ্ন কৰা দেখা গৈছে আৰু কিছুমানক নৰ্মেলি প্ৰশ্ন কৰা দেখা গৈছে গতিকে ইমান ভয় খোৱাৰ প্ৰয়োজন নাই গতিকে আপোনালোকৰ যিখিনি কনফিডেন্স সেইখিনি হেৰাই নাযাব গতিকে এনেধৰণৰ প্ৰশ্ন কৰিব পাৰে আৰু বিভিন্নজনক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আৰু যদিহে চেনেলটো ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং থেংক ইউ